গুড মৰ্ণিং এভৰিৱান। আজি ৰাতিপুৱাই মোৰ জাৰ্ণিটো আৰম্ভ হৈছে। এতিয়া সময় হৈছে 5, মানে মই ঘৰৰ পৰা 4টা বজাতে আহিছিলোঁ। দিল্লী যাম অকলে, আহোঁতে খুৰাৰ লগত আহিলোঁ ইয়ালৈকে মাৰিগাঁৱলৈকে। 5:35ত ট্ৰেইনখন আছে। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল জেম ব্লগছ। আজি মই গৈ আছোঁ দিল্লী, অকলে গৈ আছোঁ। আৰু অকলে যোৱাটো বহুত দীঘলীয়া হ'লে বৰিং হয়, তথাপিও মানে যাব লাগিব, কিবা এটা কাম আছে। গতিকে মই প্লেটফৰ্ম 1লৈকে গৈ থাকোঁ। তাৰপিছত গোটেই 2 দিনৰ জাৰ্ণি আপোনালোকক দেখাই থাকিম কি হয়। এইটো এটা হৈছে কামাখ্যা ষ্টেচনৰ 1 নম্বৰ প্লেটফৰ্ম। এইখনে হৈছে মোৰ ট্ৰেইন, মানে ইয়াতে ৰখি আছে। গতিকে মই গৈ আছোঁ এইখন ট্ৰেইনত। মোৰ জীৱনৰ আটাইতকৈ দীঘলীয়া যাত্ৰা এইটো। আগতে মই 16 আৱাৰ্ছ জাৰ্ণি কৰি পাইছোঁ, কিন্তু এইবাৰ প্ৰায় 38 আৱাৰ্ছ মই জাৰ্ণি কৰিব লাগিব। আৰু মোৰ এইখন ট্ৰেইন আছে আনন্দ বিহাৰলৈকে, তাৰপিছত আৰু মেট্ৰ' ল'ম। কিন্তু মই দিল্লীত নিজৰ এটা পাৰ্চনেল কামৰ কাৰণে গৈ আছোঁ। এইবোৰ বাৰু পিছত এক্সপ্লেইন কৰিম। কিন্তু অকলে জাৰ্ণি কৰাটো এটা বৰিং, মানে অকলে ইমান লং জাৰ্ণি কৰাটো ইমান সহজ নহয়। মই মোৰ ছিট নাম্বাৰ বিচাৰি পালোঁ। মানে ট্ৰেইনত ইয়াতে বাথৰুমত আহি ভিডিঅ' বনালে কিবা এটা ভাল লাগে, কাৰণ ইয়াতে কি হয়, যিহেতু মই অসমৰ পৰা গৈ আছোঁ, মানে গোটেইবোৰ মানুহ যিহেতু বেলেগ ঠাইৰ পৰা ইয়াতে লগ হয়, গতিকে বেলেগৰ আগত কিবা অলপ বেলেগ ফিল হয় ভিডিঅ' বনাবলৈ। সেইকাৰণে ইয়াতে আহি বনাইছোঁ, আৰু মই যি পাৰোঁ বনাই থাকিম। অকলে যোৱাটো আৰু so far so good. माना कि मुश्किल है सफर पर सुन ओ मुसाफिर, ओ कहीं अगर तू रुका तो मंजिल आएगी ना फिर। পৰা আহি এতিয়া ৱেষ্ট বেংগল পালোঁ। মানে অসম এতিয়া এৰিলোঁ, আমি ৱেষ্ট বেংগল সোমালোঁ। মানে মোৰ মোবাইলত নেটৱৰ্ক নোহোৱা হৈ গৈছিলে। মই GoPro আনিছিলোঁ, কিন্তু GoProটো কি হ'ল, ওলাব মনে যোৱা নাই। কাৰণ মানুহ ইমান আছে, মানুহবোৰ পুৰা চাইলেণ্ট হৈ আছে। মই আৰু ভিডিঅ' বনাই থাকিলে কি ভাল লাগিব। এতিয়া গৈ আছোঁ এনেকৈ, আৰু মই ভিডিঅ' বনায়ো আছোঁ। আমাৰ পূজা এৰি থৈ আহিছোঁ, অলপমান মনটো খেমিও হৈ আছে। অকলে আহি বৰিঙো লাগিছে, তথাপিতো যাব লাগিবই। যোৱাটো এটা জাৰ্ণি, ডেষ্টিনি য'ত লৈ যাই থাকে, যাব লাগিব। এচিত আহিছোঁ যদিও মানে আজিৰ বতৰটো বহুত বেছি ধুনীয়া। আৰু অকলে আহিছিলোঁ, ভাবিছিলোঁ ইমান ঘণ্টা, প্ৰায় 40 আৱাৰ্ছ অকলে গৈ থাকিলে কেনেকুৱা লাগিব। কিন্তু এতিয়া কি হ'ল, এডজাষ্ট হৈ গ'ল, যিহেতু যাবতো লাগিবই। আৰু মই য'ত বহিছোঁ তাৰে ওচৰতে 2টা ফৌজি বহিছে, কথা পাতি ভালো লাগিছে। তাৰপিছত অৰুণাচলৰ চবচে বেষ্ট ফুড কিৱি এনেকুৱা ধৰণৰ এটা ফুড মই দেখাই দিম, সেইটো খালোঁ, ধুনীয়া লাগিছে। আৰু আছে মোৰ তাত, মোক দিছে, বহুত ভাল লাগিছে। এনেকুৱাকৈ মানুহৰ লগত মিলি গৈ আছোঁ, আৰু কালিলৈকে গৈ পাম। বহুত বেছি ভালো লাগিছে। ট্ৰেইনখন ৰখিছে, আৰু এতিয়া নিউ জলপাইগুৰি পাব হৈছে। অলপ পিছতে নিউ জলপাইগুৰি পাব, তাতে বহুত টাইম ৰখিব। তাৰপিছত আৰু মোৰ হাৰ্টবিট মানে বাঢ়ি আছে এতিয়া। এতিয়া যাই আছোঁ, এনেকৈ গন্তব্যস্থান পামগৈ এটা সময়ত। এইটো এটা কিবি হয়, মানে ইয়াতে ভিটামিন চি বহুত আছে, বহুত মানে ঔষধি হিচাপে কাম কৰে ইয়াতে। অৰুণাচলৰ বেষ্ট ফুড এইটো, ধুনীয়া লাগে খাই। মই এটা খাইছিলোঁ, এইটো খাম পিছত। এইটো মানে পানী ইমান আছে, মানে পানীৰ পৰিমাণটো বহুত বেছি। এইফালে খাই আছে, ফৌজি চাহাবেও খাই আছে।
হাৱে চেণ্ডেল আৰু 3/4 পেণ্ট পিন্ধি মই শিলিগুৰি পাই গ'লোঁ এতিয়া। NJP পাই গ'লোঁ। এতিয়া কিবা এটা খাব লাগে, মানে নামি আহিছোঁ, কিবা এটা বিচাৰি আছোঁ। এতিয়া খোৱা বস্তু নাই, কি পাওঁ বা। মানে ৰাতিপুৱাৰ পৰা খায়ে আছোঁ কিবা নহয় কিবা। জালমুড়ি খালোঁ, ইমান ভোক লগা নাই, সেইকাৰণে পুৰি আৰু চব্জি কিনিছোঁ আৰু এটা ফিজ কিনিছোঁ। এতিয়া বহি বহি খাব লাগে। প্ৰায় 12 ঘণ্টা মই জাৰ্ণি কৰিলোঁ। এতিয়া কাঠিহার বুলি জংচন এটা পাইছোঁ আৰু মই মানে অলপমান শুই গৈছিলোঁ। এতিয়া আন্ধাৰো হ'ব হৈছে। এইটো এটা জংচন, কাঠিহার জংচন। মানে ইমান টাইম জাৰ্ণি কৰি আছোঁ, মানে মূৰটো খেলি মেলি এনেকুৱা লাগি আছে। আৰু আজিতো ঠিকেই আছে, যদি 2-3 দিন এনেকৈ গৈ থাকোঁ তেতিয়াহ'লে আৰু কিমান দিন মাথাটো লৰি থাকিব হিচাপ নাই। এইটো জংচনত মানে বেছি টাইম নৰখে, 4 মিনিটমান ৰখিব। মানে কিছুমানত 20 মিনিট 15 মিনিট এনেকৈ ৰখিছিলে আৰু কিছুমানত 4 মিনিট 3 মিনিট এনেকৈ ৰখি আছে। ৰাতি হ'ল এতিয়া আৰু বেছি ব্লগ বনাই নাথাকোঁ, বাহিৰত আহি নাথাকোঁ, কাৰণ অকলে অহা কথা, ছেফটিৰো কথা আছে। আৰু মই যিটো পাৰপজত গৈ আছোঁ সেইটোত গৈ পাবই লাগিব, কাৰণ মোৰ নিজৰ পাৰ্চনেল কাম আছে। গতিকে গৈ আছোঁ আৰু গৈ পাই কালি ৰাতিপুৱাৰ পৰা আকৌ ষ্টাৰ্ট কৰিম। মানে এতিয়া ইয়াতে আজিৰ কাৰণে সমাপ্ত কৰি শুই যাম আৰু ৰাতি যি হয় দেখাই থাকিম বাৰু। গুড মৰ্ণিং এভৰিৱান, নেক্সট ডে। মানে এতিয়া 6:30 হ'ল, মই উঠিলোঁ জাষ্ট, মানে সাৰেই পোৱা নাছিলোঁ। ৰাতি জল্দি শুম বুলি ভাবিলোঁ, কিন্তু ক্ৰিকেট খেল চাই থাকিলোঁ। ইণ্ডিয়াৰ চাউথ আফ্ৰিকাৰ 1 ডে চলি আছিলে আৰু স্পেচিয়েল মানুহ এজনীৰ বাৰ্থডেও আছিলে। গতিকে মোৰ ভিডিঅ'টোতো কৈ দিওঁ, হেপী বাৰ্থডে, ভালে কুশলে থকা, ভগৱানে তোমাক মংগল কৰক। আৰু মই এতিয়া গৈ আছোঁ। মৰ্ণিং ধুনীয়া ৱেডাৰ। এচিত আছিলোঁ, কিন্তু চৰ্দি লগা নাই, কাৰণ এচি অলপ কমাই থৈ দিছে। যি নহওক, এতিয়া কিবা এটা খাই লওঁ, তাৰপিছত ফ্ৰেছ হৈ লৈ পেলাই খাই লওঁ আৰু গৈ থাকোঁ, যিহেতু আৰু 12 ঘণ্টা বাকী আছেই। আৰু মোৰ আছিলে এইটো এটা ছিট, মানে উইণ্ডো ছিট আছিলে। চবটো দেখা পাই আছোঁ আৰু চাৰ্জিং পইণ্টটো ধুনীয়াকৈ আছে। লগত কি দিছে, এখন ব্লেংকেট দিছে, এখন টাৱেল দিছে, তাৰপিছত 2খন বিচনা চাদৰ দিছে, এটা গাৰু দিছে। আৰু মই লগত বেছি বস্তু অনা নাই, যিহেতু স্পেচিয়েল বস্তুখিনি লৈ আহিছোঁ, যিখিনি বস্তু লাগে। ইয়াতে বেগটো আছে, বাকী কাপোৰ আছে। আৰু মই আপোনালোকক বাহিৰত গৈ এটা বস্তু দেখাই আছোঁ, মানে ইমান দিন শুনি আছিলোঁ, কিন্তু আজি দেখা পাইছোঁ। গতিকে মই আপোনালোকক দেখাই আছোঁ। মই মানে এতিয়া বহুত বস্তু দেখা পালোঁ। এইখিনি মই ভইচ অভাৰ কৰি দিছোঁ, কাৰণ মানে বহুত স্পীডত ট্ৰেইনখন গৈ আছিলে, চাউণ্ডটো একদমেই কম আহি আছিলে। ভইচ অভাৰ কৰি দিছোঁ। মই মানে কি কৈ আছিলোঁ, UP বিহাৰত মানে বাহিৰতে ল'ৰা ছোৱালী মহিলা পুৰুষ সকলোৱে মানে হাতত লতি, আমাৰ সেইফালে ঘটি বুলি কয়, লতিটো লৈ পেলাই মানে পূৰা মানুহে দেখা দেখিকৈ মানে ৰাতিপুৱাৰ সকামটো কৰি থাকে। তাকেই মই কৈ আছিলোঁ। গতিকে মই ভইচ অভাৰ কৰি দিলোঁ। ইয়াতে মানে ৰাস্তাই দেখা পাই আছিলোঁ, লাইন বহি মানে তেওঁলোকে ৰাতিপুৱাৰ কামটো কৰি আছিলে। ৰাতিপুৱাৰ ভাতটো খাই লওঁ। বস্তুৰ ইমান বেছি দাম, এইখিনি বস্তুৰ দামে 150 টকা। মানে 4খন সৰু সৰু পুৰি দিছে, 2টা কণী, ভাত, অলপমান দালি, এনেকৈ মিলিয়ে মাত্ৰ 150 টকা, ভাবি চাওক। মই ভাতকেইটা খাই ল'লোঁ, মানে ৰাতি মাংস খাইছিলোঁ। কালি দিনটোত এবাৰে ভাত খালোঁ, ৰুটি খাইছিলোঁ, বাকী এবাৰে ভাত খালোঁ। আজি এতিয়া মানে 12টা বাজিল, মানে মই ৰাতিপুৱা উঠিছিলোঁ, উঠিয়ে একো নোখোৱাকৈ শুই গৈছিলোঁ। তাৰপিছত 11টাত উঠি ভাত পানী খাই এতিয়া ফ্ৰেছ হ'লোঁ। মানে গোটেই আৰু দিনটোৰ কাৰণে হৈ যাব, যিহেতু মই 6:30 মানত পাম গৈ। গতিকে আৰু এতিয়া একো নাখাওঁ। মানে ভিডিঅ'টো কি হ'ল, এতিয়াতো আৰু জাৰ্ণিটো ইমান বাৰু দেখাই থাকিব নোৱাৰোঁ, আৰু 4 ঘণ্টাৰ ৰাস্তা আছে যাবলৈ। গতিকে যাইতো থাকিব লাগিবই। 4 ঘণ্টা নহয়, 6 ঘণ্টা, প্ৰায় 6 ঘণ্টাৰ ৰাস্তা বাকী আছে। তাৰপিছত মই যামগৈ। তাৰপিছত মই পাম, মানে মই য'ত যাব আহিছোঁ। তাৰপিছত আকৌ মেট্ৰ' ল'ব লাগিব আৰু যি কাম আছে কামখিনি কৰিব লাগিব। এতিয়াতো আৰু বেলেগ ইয়াতে যাই থকাৰ বাহিৰে বেলেগ কাম নাই, যাই থাকিব লাগিব। আৰু মই যোৱাকালি যেতিয়া আহিছিলোঁ ঘৰৰ পৰা, তেতিয়া মোৰ এটা মানে ইনচিডেণ্ট হৈছিলে। ইনচিডেণ্টটো কৈ দিওঁ। মানে আমাৰ ঘৰৰ পৰাই প্ৰায় 6-7 কিলোমিটাৰমান আহি আছিলোঁ। আহি থকাৰ পিছত
আমি স্কুটি লৈ আহি আছিলোঁ, মই বহি আছিলোঁ পিছফালে আৰু আমাৰ খুৰাই গাড়ী চলাই আছিলে। তাৰপিছত ইমান জোৰে মানে কিবা এটা প্ৰথমতে ইমান জোৰে মানে তাৰ মানে কিবা এটা বহুত জোৰে মানে কিবা এটা বস্তু আহি তাৰ পেটত পৰিছিল। পৰাৰ পিছত মোৰ ভৰিত পৰিল, বহুত দুখ পাইছিলোঁ। তাৰপিছত আমি ভাবিলোঁ কি বা হ'ল, ক'ৰবাৰ পৰা বটল আহিল নেকি বা শিল পৰিল নেকি এনেকৈ ভাবিলোঁ। কিন্তু তেতিয়া ৰাতিপুৱা প্ৰায় 4টা বাজিছিল, কোনো বস্তু তাতে পৰিব লগা একো নাছিল, পূৰা হাইৱে আছিলে। তাৰপিছত আমি কি কৰিলোঁ, বস্তুটো কি পৰিছে চাব গ'লোঁ। যাওঁতে এটা চৰাই মানে আহি মানে খুন্দাই মাৰি দিছে। তাৰপিছত সি পৰি আছে, ভৰিখন হয়তো ভাঙিছে বা কি হৈছে নাজানো। তাৰপিছত অলপমান তাক সুস্থ হ'ব দি মানে তাক লৈছিলোঁ, লৈ সুস্থ হ'ব দি ৰাস্তাৰ মানে ওপৰত ধুনীয়াকৈ মানে অলপমান ছেফটি জেগা এটাত থৈ আহিছোঁ। এতিয়া বা কি হ'ল নাজানো, সেইটো মই ভাবি আছিলোঁ। আৰু এতিয়া মই যাই থাকোঁ, ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু আপোনালোকে চালে। বাকী ছেকেণ্ড পাৰ্ট কি হয় নাজানো, থাৰ্ড পাৰ্ট কি হয় নাজানো, মই দি যাম যিমান পাৰোঁ। আৰু এক্সপিৰিয়েঞ্চো কম, আৰু ইয়াতে টকা পইচা বহুত বেছি খৰচো হয় খোৱা লোৱাৰ নামত, যিহেতু এক্সট্ৰা পইচা যায়, বহুত টকা লাগে, বস্তুৰ দামো বেছি। আপোনালোকে কেতিয়াবা লং জাৰ্ণি কৰিলে হাতত বেছিকৈ পইচা লৈ আহিব। আৰু বিশেষকৈ আপোনালোকে দিল্লী এনেকুৱা ঠাইত গ'লে পইচাটো অলপ বেছিয়ে, যিহেতু খৰচ হোৱা ঠাই, বস্তুৰ দামো অলপ বেছি। গতিকে আপোনালোকে আহিলে পইচা বেছি লগত লৈ আহিব। আজিলৈ ইমানে, আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম। আপুনি ভিডিঅ' চাই আছে, মই ভিডিঅ' কৰি আছোঁ। উই আৰ নট চেম ব্ৰ'। আজা।